দি আছিলোঁ অসম চৰকাৰৰ কৰ্মচাৰীসকলক কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত। কিছুদিন আগতে কেন্দ্ৰীয় চৰকাৰে 4% বৃদ্ধি কৰিছিল আৰু আজি অসম কেবিনেটে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণেও 4% মৰগীয়া বানচ বৃদ্ধিৰ জৰিয়তে 46%লৈ 46%লৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই বৃদ্ধিৰ হাৰ বা টকাটো অহা ডিসেম্বৰ মাহৰ 1 তাৰিখৰ পৰা এফেক্ট হ'ব আৰু ডিসেম্বৰ মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব। জুলাইৰ পৰা নৱেম্বৰলৈ যেটো এৰিয়াৰ থাকিব, জুলাইৰ পৰা নৱেম্বৰলৈ এই জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ এই 5 মাহৰ যি এৰিয়াৰ থাকিব, এই এৰিয়াৰখিনি দুটা ইকুৱেল ইনষ্টলমেণ্টত 2024 চনৰ জানুৱাৰী আৰু এপ্ৰিল মাহত ইয়াক প্ৰদান কৰা হ'ব। গতিকে এৰিয়াৰটো মানে টোটেল জুলাইৰ পৰাই পাব, জুলাইৰ পৰাই আৰম্ভ হ'ব, কিন্তু ডিসেম্বৰ মাহৰ পৰা ই পোৱা আৰম্ভ হ'ব আৰু আগৰ জুলাই টু নৱেম্বৰ যিখিনি এৰিয়াৰ থাকিব সেই